আমি যদি চাবলৈ যাওঁ বিয়াৰ ক্ষেত্ৰত, বিবাহৰ ক্ষেত্ৰত, বিয়াত কেৱল মাত্ৰ জনাবে পঢ়া খুতবাটো, ইয়াৰ বাহিৰে এটাও ইছলামক কাম নাই তাত। কইনা হওক দৰা হওক, ৱাইন কাৰোবাৰ ঘৈণীয়েকে দৰাক গোচল কৰাই দিয়া হাৰাম হয়, অনা ইছলামিক। কইনাক কেইজনমান ডেকাই জাক পাতি ঘেৰি ধৰি চাই থকা আৰু ফটো তোলা, এফালে কইনাক গোচল কৰা হৈ আছে, হালধি খোৱা, স্বাস্থ্যৰ কাৰণে যদি ভাল, ঘৰৰ ভিতৰত খোৱা, স্বাস্থ্যৰ কাৰণে যদি ভাল, সৌন্দৰ্য যদি ফুটি উঠে, তাত যদি ধুনীয়া দেখি ক'ব লগা নাই, কিন্তু এটা পালৰ মাজত, ডেকাৰ মাজত কিয় ঘঁহিব? এইটো অনা ইছলামিক। আৰু এইটোও মানুহৰ মাজত যাৰ লগত বিয়া হোৱা হাৰাম হয়, যাৰ লগত বিয়া হোৱা জাইজ আছে, সেই সকলৰ সন্মুখত কোৱা হ'ল, সেইবিলাক কৰা হ'ল, য'ত পানী ঢালি দিয়াৰ পিছত কাপোৰৰ বাহিৰত ভিতৰৰ অংগ প্ৰত্যংগবিলাক ফুটি উঠে, গোচল কৰাই দিয়াৰ পিছত তাত তেল দিয়ে, কিবা দিয়ে, এই সকলোবিলাকেই এই ইছলামৰ পৰা বাহিৰত। আল্লাহ ৰচুলে কৈছে মিনাল ইছলামি ইল্লা ইছমু, মানুহে ক'ব মুছলমানৰ বিয়া, কিন্তু দেখিবলৈ পোৱা যাব ইছলাম এটাও নাই। বিয়া মুছলমানৰ কিন্তু ইছলাম নাই। তেলভাৰ যোৱা, তেলভাৰ লৈ অহা, এই ইত্যাদিবিলাক সুন্নতত, শৰীয়তত, ইছলামৰ ক'তো এইবিলাকৰ উল্লেখ নাই। হয়তো আমি বনাই লৈছোঁ, নতুবা কাৰোবাক দেখি দেখি আমি কৰিছোঁ, কিন্তু যদি আমি কোনটো মুমিনিন, প্ৰকৃত মুমিন হওঁ, এইবিলাক আমাৰ মাজত থাকিব নালাগিছিল। বেছিখিনি ঠাইতে দেখিব মুছলমানৰ বিয়া, কিন্তু অবৈধভাৱে গান বাজনা চলি আছে। তো আৰম্ভ হয় একদম শেষলৈকে, মাত্ৰ নিকাহ বুলি কওঁতে যিটো খুতবা আৰবিত পঢ়া হয়, এই কিতাপখনৰ পৰা, এইমাত্ৰ যিখন আমি পঢ়িম, এইখন কিতাপত যিটো খুতবা আছে, খুতবাটো কেৱল মাত্ৰ ইছলামিক, ইয়াৰ বাহিৰে গোটেইবিলাকে অনা ইছলামিক। দৰা বহিব, আৰু মোৰ নিচিনা নালায়কজনকতো লৈ যায় আপোনালোকে, দৰাৰ লগত বহা হয়, তাত কলিজা নাই যে দৰা বহাৰ লগে লগে তাত গৈ বহিম, মই নবহোঁ, মই দৰ্শকৰ লগত বহি থাকোঁ, ৰাইজৰ লগত বহোঁ। কিয় বহিব নোৱাৰি? দৰা যোৱাৰ পিছত বেপৰদা হৈ দুজনী ছোৱালী, দুজনী নহয় বহুত আহে, গল্লা লৈ মিঠাই লৈ আহিব, ভিনীয়েকো খুৱাব, তাত বেহায়া বেচৰম, আৰু মছজিদৰ ইমামক কাষতে বহিবলৈ কয়। ইয়াত ইছলাম ক'ত থাকিল? ইছলামিয়ত আল্লাহ ৰচুলে কৈছে অচিৰে এনেকুৱা জামানা আহিব, দেখিবা নামত চব মুছলিম, কিন্তু কাম চব নাই ইছলামিক, কাম চব নাই ইছলামিক। আৰু সেইবোৰ আমাৰ হাতৰ দ্বাৰা সংঘটিত হৈছে, ইয়াত থকা সকলৰ দ্বাৰা। আমি কৰিছোঁ, আমি গল্লা নিজে খাইছোঁ, আমাৰ ছোৱালী কাৰোবাক খুৱাইছে, সেই দৃশ্য আমি দেখিছোঁ, আৰু কোনোবা এটা ফটো তুলিছোঁ। ইয়াতকৈ জঘন্য আৰু একো নহয় ইছলামীয় দৃষ্টিভংগীৰে। মিঠাই খুৱাব লগা আছে, ঘৰৰ ভিতৰত যেতিয়া যাব তেতিয়া কওক, তাত খোলালিয়ে খুৱাই, শাহুমায়ে খুৱাই, শহুৰে খুৱাই, ক'ব লগা একো নাই। কিন্তু ৰাজহুৱা স্থানত নিকাহৰ আগমুহূৰ্তত তেনেকুৱাকৈ মিঠাই খুৱাব লগা বুলি, বাধ্যতামূলক বুলি ভবাটো কিমান ডাঙৰ কথা। আৰু ইছলামৰ ভিত্তিত, ইছলামৰ দৃষ্টিত কি হয়, তাক জালি চোৱাৰ কাৰণে এজনো মুৰব্বীও নোলায়, এজনো ডেকাও নোলায়। আৰু যেতিয়া নেকি কিবা কাৰণত সেই সময়ত ইফাল সিফাল দুয়োটা কথা কৈ দিয়া হয়, তো হাংগামা হোৱাৰ সম্ভাৱনা থাকে, বিয়া ভাঙি যোৱাৰো সম্ভাৱনা থাকে। গাড়ীৰ পৰা নামিব, নাপাক স্প্ৰে মাৰি কাপোৰ পৰ্যন্ত অপবিত্ৰ কৰি দিয়ে। কাৰ অধিকাৰ আছিল কাৰোবাৰ কাপোৰ নাপাক কৰাৰ? আল্লাহৰ ৰচুলৰ সুন্নত হ'ল, আল্লাহ ৰচুলে কৈছে তাহাদাউ ওয়া তাহাব্বু মিনকুম, তোমালোকে হাদিয়া দিয়া, আঁতৰ লোৱা, হাদিয়া পেছ কৰা। আঁতৰ, একোটা আঁতৰ 1.5 লাখ টকা কৈ আছে। ইমান যদি ক্ষমতা আছে আপোনাৰ, জয়ক আপুনি এটা 1.5 লাখ টকীয়া আঁতৰ হাদিয়া দিয়ক, সেইখিনি ঠাইত কিয় ছটিয়াব লাগে সেইটো? কাৰণ এইটো নছটিয়ালে নহয়, কাৰণ এইটো ছটিয়াবলৈ আমাক শিকাইছে বিজাতিসকলে, যিসকল ইছলামৰ দুশ্মন, সেইবোৰৰ পৰাহে আমি শিকিছোঁ। ইছলামে যিটো শিকাইছিল সেইটো নিশিকিলোঁ, সেইটো নিশিকিলোঁ। যদি সেই সোধা হয়, এই দৰাক বেঞ্চখন পাতি যেনেকুৱাকৈ প্ৰশ্ন কৰে, উত্তৰ পাৰিলে পইচা দিয়া দি হয়, নোৱাৰিলে কিবা কিবি হয়, তো তাত যদি সোধা হয় আপুনি কওকচোন বিয়াৰ ফৰজ কেইটা, নিকাহৰ চৰ্ত কেইটা, বিয়া পাতিবলৈ আহিছে, এইটো কিন্তু সোধা নহয়। আল্লাহ ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে ইছলাম নামত থাকিব, কিন্তু এজনৰো আদৰ্শৰ মাজত ইছলাম বাকী নাথাকিব। আৰু আল্লাহি, আল্লাহৰ কসম খাই ক'ব পাৰি 95 জন দৰাই ফেল হ'ব নিকাহৰ চৰ্ত আৰু ফৰজ কেইটা বুলি যদি প্ৰশ্ন কৰা হয়। নাজানিব, চৰ্চা নাই। আল্লাহ ৰচুলে যি কৈছিল সেয়া সঁচা প্ৰমাণিত হৈছে। এতিয়া এনেকুৱা হৈছে, মাত্ৰ নামাজ, ৰোজা, হজ, জাকাত, ফিতৰা, ঈদ, কুৰবানী ঈদ আৰু ঈদ উল ফিতৰ, এইখিনি মাত্ৰ ইছলাম, বাকীবিলাকত ইছলামৰ প্ৰয়োজন নাই। নিজৰ মতে কৰিলে হৈ যায়। নিজৰ মতে কৰা হৈছে বাবেই, বা ইচ্ছা কৰা হয় বাবে আজি এই বিপৰ্যয়। আৰু এইবোৰ শেষ সময়ৰ আলামত বুলি কৈছে আল্লাহ ৰচুলে, অৰ্থাৎ এক কিয়ামতৰ প্ৰাক মুহূৰ্ত।
সন্মুখত কিয়ামত আমাক হাতত ধৰি কোনোবাই ভাল কৰিবলৈ নাহে যদিহে আমি নিজেই ভাল হোৱাৰ কোচিছ নকৰোঁ। আমি সকলোৱে ভাবোঁ মইতো কি বেয়া, মই ভাল, কিন্তু আল্লাই যি দৃষ্টিভংগীৰে চাইছে, ৰচুলে দৃষ্টিভংগীৰে চাইছে, সেই দৃষ্টিভংগীৰে চালি জাৰি চালে গম পোৱা যাব মই কিমানখিনি ভাল। ইয়াক ব্যাখ্যা নকৰিলেও হয়।